নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, গতিকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক এই ইউটিউব চেনেলটোলৈ। আজি 11 নৱেম্বৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিছ প্ৰকাশ পাইছে। আছাম ট্ৰিবিউন নিউজ পেপাৰত কেইখনমান আহক এতিয়া আমি নটিছসমূহ এফালৰ পৰা চাই যাওঁ। প্ৰথম নটিছখন আহিছে আপোনাৰ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ পৰা। ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা পোষ্টৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এটা অফিচিয়েল ৱেবছাইট দিছে, আপোনালোকে এই অফিচিয়েল ৱেবছাইটটোৰ পৰা এই নটিছখন পাই যাব আৰু লগতে যি ইনফৰ্মেশ্যন আছে এই ৱেবছাইটত আপোনালোকে গ'লে পাব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট দিছে আপোনালোকৰ 13 নৱেম্বৰ, সময় 11 বজাৰ পৰা হ'ব আৰু ভেনুটো চাই লওক জুডিচিয়েল ডিপাৰ্টমেণ্ট, জনতা ভৱন, ব্লক ই, ছেকেণ্ড ফ্ল'ৰ, দিছপুৰ। ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া ডকুমেণ্টছ কি বিচাৰিছে চাওঁ। অৰিজিনেল ডকুমেণ্টছৰ লগতে ছেল্ফ এটেষ্টেড ফটোকপি এটা ছেট বিচাৰিছে। কপি অফ অনলাইন এপ্লিকেশ্যন, ফৰ্ম ফিল আপ যেতিয়া কৰিছিলে তেতিয়া এখন অনলাইন এপ্লিকেশ্যন প্ৰিণ্ট আউট উলিয়াইছিলে, সেইখন লাগিব। EWS চাৰ্টিফিকেট, যদি আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে EWS চাৰ্টিফিকেট প্ৰভাইড কৰিছিলে তেতিয়া এইখন লাগিব, EWSখন। কাষ্ট চাৰ্টিফিকেট, যদি আপোনালোকৰ কাষ্ট আছে আৰু কাষ্ট চাৰ্টিফিকেটৰ থ্ৰুৱেদি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিছিলে কাষ্টৰ থ্ৰুৱেদি, তেতিয়া আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন শ্ব' কৰিব লাগিব। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট যদিহে আছে আপোনালোকৰ পোষ্টটোৰ কাৰণে যদি দৰকাৰ হয় তেতিয়া এইখন দেখুৱাব লাগিব। 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ বিচাৰিছে আৰু প্ৰুফ অফ ডেট অফ বাৰ্থ। এইখন আপোনালোকে মেট্ৰিকৰ এডমিটখন, HSLC যিখন এডমিটখন আছে সেই এডমিটখনেই হৈ যাব আপোনালোকৰ, তাৰ কাৰণে এক্সট্ৰাকৈ ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন দিব নালাগে। আপোনালোকৰ ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, পেন কাৰ্ড বা এপিক এইখন লাগিব, যিকোনো এখন হ'লে হৈ যাব। আৰু আপোনালোকৰ হেল্পলাইন নাম্বাৰ দিছে, দুটা নাম্বাৰ দিছে চাই লওক। যদি আপোনালোকৰ কিবা কুৱেৰিজ আছে এই নাম্বাৰটো ফোন কৰি আপোনালোকে সুধি ল'ব পাৰিব। এখন আহিছে আপোনালোকৰ ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ পৰা আহিছে, এইটো চাই লওক, ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন। ইয়াত কি কৈছে আপোনালোকক অৰিজিনেল ডকুমেণ্টছৰ লগতে এই ছেট অফ ছেল্ফ এটেষ্টেড ফটোকপিজ লাগিব, যিটো আপোনালোকে তেওঁলোকৰ তাত ছাবমিট কৰিব লাগিব। ইয়াত আপোনালোকৰ ডেট দিছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ 12 নৱেম্বৰ দিছে আৰু সময় 9:30 বজাৰ পৰা দিছে। ভেনুটো চাই লওক ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আছাম, কাহিলীপাৰা। ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকে যিটো পোষ্ট এপ্লাই কৰিছিলে সেই পোষ্টটোৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বা এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছিলে সেইমতে আপোনালোকৰ ডকুমেণ্টসমূহ তাত ছাবমিট কৰিব লাগিব। কপি অফ অনলাইন এপ্লিকেশ্যন, 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, এডমিট কাৰ্ড লাগিব, স্কিল টেষ্ট আৰু আপোনালোকৰ ৰিটেন টেষ্ট দুখনে লৈ যাব। ID প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড, পেন কাৰ্ড বা এপিক, ভোটাৰ কাৰ্ড যিকোনো এখন লৈ গ'লে হৈছে। এইটো ৱেবছাইটত আপোনালোকে এই নটিছখন পাই যাব, এবাৰ চাই ল'ব পাৰিব আপোনালোকে। আৰু এইখন ক'ৰ পৰা আহিছিলে? ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ পৰা আহিছিলে। এতিয়া আমি নেক্সট নটিছখন চাওঁ। এইখন নটিছ আহিছে আপোনালোকৰ ডাইৰেক্টৰেট অফ আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড চিডুল কাষ্ট, ইয়াৰ পৰা আহিছে। এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনত কি বিচাৰিছে? অৰিজিনেল ডকুমেণ্টছটো আপোনালোকক লাগিবই আৰু লগতে ছেল্ফ এটেষ্টেড ফটোকপি এটা ছেট লাগিব, যিটো আপোনালোকে তেওঁলোকৰ তাত ছাবমিট কৰিব লাগিব। এতিয়া কৈছে কি অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ, যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে সকলোবোৰ লৈ যাব, তাত যি দৰকাৰ হ'ব সেইমতে দিব আপোনাৰ। কপি অফ অনলাইন এপ্লিকেশ্যনখন বিচাৰিছে, যিখন আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে অনলাইনত ফাৰ্ষ্ট, সেইখন লাগিব। এডমিট কাৰ্ড ইছ্যুড ফৰ ৰিটেন এক্সামিনেশ্যন, এডমিট কাৰ্ড দুখনে লৈ যাব পাৰিলে। এখন ৰিটেন আছিলে আৰু এখন স্কিল টেষ্টো আছিলে। ৰিটেন আৰু স্কিল টেষ্ট এই দুখনে আপোনালোকে লৈ যাব। বাৰ্থ চাৰ্টিফিকেট কৈছে ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি, আপোনালোকে মেট্ৰিকৰ এডমিটখনে এইখন আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ কাম হৈ যাব। ID প্ৰুফৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড বা এপিক, ভোটাৰ ID কাৰ্ড যিকোনো এখন হ'লে হৈ যাব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন বিচাৰিছে আৰু যদি আপোনালোকৰ কাষ্ট আছে, EWS বা PWD চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে লৈ যাব, তাত দেখুৱাব লাগিব। আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট লাগিব বুলি কৈছে। যদি আপোনালোকৰ পোষ্টটোৰ কাৰণে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট দৰকাৰ আছিলে, যিটো পোষ্ট এপ্লাই কৰিছিলে, তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট তাত দেখুৱাব লাগিব। ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট হৈছে আপোনালোকৰ 13 নৱেম্বৰ, সময় দিছে আপোনালোকৰ 1 বজাৰ পৰা 3 বজালৈ, মাত্ৰ 2 ঘণ্টা দিছে। আৰু ভেনু দিছে ডাইৰেক্টৰেট অফ আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ট্ৰাইবেলছ এণ্ড চিডুল কাষ্ট, জৱাহৰ নগৰ, খানাপাৰা। ইয়াত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত আপোনালোকৰ পোষ্টকেইটা দি থোৱা আছে, নেমু দি আছিলে, ইয়াত ৰোল নাম্বাৰকেইটা আছে, চাই ল'ব। এইখন নটিছ আহিছে আপোনাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ পৰা, THC পৰা আহিছিলে। ইয়াত আপোনালোকৰ দি থোৱা আছে কি পোষ্টৰ কাৰণে চকীদাৰ আৰু খাচী পিয়ন, এই গ্ৰেড 4 পোষ্ট। এইটো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 17 তাৰিখে আৰু সময় 10 বজাৰ পৰা 4 বজালৈ। আৰু জুনিয়ৰ এছিষ্টেণ্ট, ছেকশ্যন এছিষ্টেণ্ট, ষ্ট'ৰ কিপাৰ আৰু ড্ৰাইভাৰ যিখিনি গ্ৰেড 3 পোষ্ট আছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ 18 তাৰিখে, সময় 10 বজাৰ পৰা 4 বজালৈ। ভেনুটো চাই লওক অফিচ অফ দি চিফ ইঞ্জিনিয়াৰ PHC ৱাটাৰ আছাম, জনস্বাস্থ্য কাৰিকৰী ভৱন, হেঙেৰাবাৰী। ইয়াত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত আপোনালোকৰ আৰু এটা কৈছে কিবা কাৰণত যদি ডকুমেণ্ট ভেৰিফিকেশ্যন নহয় 17 তাৰিখে, তেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 19 তাৰিখে। ইয়াতো আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাই হ'ব। ইয়াত আপোনালোকৰ ছেম দিছে এইটো ভেনুটো। আৰু কৈছে অনলি ইন কেছ অফ মেডিকেল ইমাৰ্জেঞ্চি। এতিয়া মানে আপোনালোকৰ 17 আৰু 18 তাৰিখে যাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, আপোনালোকে যদি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাব নোৱাৰে তেতিয়া আপোনালোকে 19 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিব, কিন্তু অনলি ইন কেছ অফ মেডিকেল ইমাৰ্জেঞ্চি, বেলেগ ইমাৰ্জেঞ্চিৰ কাৰণে আপোনালোকক তাত এলাউ নকৰিব। আৰু কৈছে ডিক্লেৰেশ্যন অন অৰুণোদয়, প্ৰণাম এণ্ড NPS, আৰু এইখন আপোনালোকে তাতে প্ৰভাইড কৰিব, সেই অফিচতে প্ৰভাইড কৰিব, তাত আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব। আপোনালোকে চিম্পলত ফৰ্ম ফিল আপ সেইখন ফৰ্ম তাতে ফিল আপ কৰি ল'ব পাৰিব। এতিয়া ডকুমেণ্টছ কি বিচাৰিছে চাওক। অৰিজিনেল ডকুমেণ্টছৰ লগতে আপোনালোকৰ ছেল্ফ এটেষ্টেড ফটোকপিজটো লাগিবই। ইয়াত কৈছে কপি অফ অনলাইন এপ্লিকেশ্যন আৰু এডমিট কাৰ্ড দুটাই লাগিব। ডেট অফ বাৰ্থ, এজ প্ৰুফ চাৰ্টিফিকেট যিখন আছে, চাৰ্টিফিকেট বা হেড অফ দি স্কুল, আপোনালোকে যিখন স্কুলত পঢ়িছিলে তাত আপোনালোকৰ হেডমাষ্টাৰে যিখন প্ৰভাইড কৰিব সেইখনে আপোনালোকৰ ডেট অফ বাৰ্থৰ প্ৰুফ হৈ যাব। আৰু যদি আপোনালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে সেইখনো লৈ যাব, সেইখনো কাম দিব। আৰু HSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট এইখিনি হ'ব আপোনালোকৰ গ্ৰেড 3 পোষ্টৰ কাৰণে, যাৰ কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী আছিলে, ডিগ্ৰী আছিলে। কম্পিউটাৰ প্ৰফিচিয়েঞ্চি বা ডিপ্ল'মা মিনিমাম 6 মান্থ ডিউৰেশ্যন। আৰু যাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট দৰকাৰ হয়, এইকেইটা পোষ্টত যাৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট দৰকাৰ হয় তেওঁলোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ইয়াত দেখুৱাব লাগিব। তাৰপিছত কৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া এজ পাৰ ৰিকুৱাৰমেণ্ট অফ দি পোষ্ট।
ইয়াত কৈছে আপোনালোকৰ যি পোষ্ট এপ্লাই কৰিছিলে সেই পোষ্টৰ কাৰণে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছিলে, এডুকেশ্যন কোৱালিফিকেশ্যন কি আছিলে, সেইমতে আপোনালোকৰ চাৰ্টিফিকেটখন তাত আপোনালোকে প্ৰভাইড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেট এপ্লিকেবল বুলি কৈছে, ইফ এপ্লিকেবল, যদি আপোনালোকৰ কাষ্ট আছে লৈ যাব আপোনালোকে কাষ্ট চাৰ্টিফিকেট। এক্স চাৰ্ভিচমেনৰ চাৰ্টিফিকেট আছে, যদি সেইমতে এপ্লাই কৰিছিলে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা চাৰ্টিফিকেট এখন লাগিব আপোনালোকক লৈ যাব। আৰু ডিচেবিলিটি চাৰ্টিফিকেট বা PWD কেণ্ডিডেট আছিলে যদি কোনোবা, তো তেওঁলোকৰ এখন PWD কেণ্ডিডেটৰ চাৰ্টিফিকেটখন লাগিব, ডিচেবিলিটি চাৰ্টিফিকেটখন লাগিব।